Hello everyone, welcome back to my channel. This is me, Kamrul Nahar. আপোনাক কোনোবাই মৃত্যুৰ ভাবুকি দিছে, আপোনাক কোনোবাই ৰেপুটেশ্যন হাৰ্ম কৰিব বিচাৰিছে বা ধমকি দিছে, আপোনাক কোনোবাই আপোনাৰ প্ৰপাৰ্টি ডেষ্ট্ৰয় কৰিবলৈ বা ধ্বংস কৰিবলৈ চেষ্টা কৰিছে বা ধমকি দিছে। আপুনি তেতিয়া কি কৰিব? আপুনি তেতিয়া এই তেওঁৰ অডিঅ' বা ভিডিঅ'সমূহ ৰেকৰ্ড কৰিব, তেওঁ কৰা চাৰ্চ, SMS, হোৱাটছএপ, ইমেইল আদিৰ ছেটিংছসমূহ বা মেছেঞ্জাৰত মেছেজ কৰাবোৰ এইবোৰ সকলো বস্তু আপুনি স্ক্ৰীনশ্বট মাৰি থ'ব। আপুনি আপোনাৰ ওচৰৰ পুলিচ ষ্টেচনত গৈ তাৰ এগেইনষ্টত ছেকশ্যন 506 অফ IPCৰ অন্তৰ্গত কেছ ফাইল কৰিব পাৰে। যদি পুলিচে কোনো ধৰণৰ একশ্যন নলয় তেতিয়াহ'লে আপুনি কি কৰিব? আপোনাৰ ওচৰৰ মেজিষ্ট্ৰেটৰ ওচৰত গৈ এপ্লিকেশ্যন কৰিব পাৰে, যি নেকি আগত ফাৰ্ডাৰ ইনভেষ্টিগেশ্যন অৰ্ডাৰ হ'ব পাৰে। এনেকুৱা ধৰণৰ সৰু সৰু কথাবোৰ জানিবলৈ মোৰ এই পেজটো প্লিজ ফ'ল' কৰি ল'ব। আৰু যদি আপুনি এতিয়াও মোৰ ইউটিউব চেনেলত ছাবস্ক্ৰাইব লোৱা নাই তেতিয়াহ'লে দেৰি নকৰিব, প্লিজ ছাবস্ক্ৰাইব লৈ লওক। আকৌ লগ পাম মোৰ পৰৱৰ্তী ভিডিঅ'ত, তেতিয়ালৈকে বাই বাই।